সকলোকে স্বাগতম জনাইছোঁ আছাম গান অফিচিয়েল ইউটিউব চেনেল ইনষ্টাত। তো আপোনালোকৰ মানে ভাল খবৰ আহিছে, যিসকলে ভোটাৰ আই ডি এপ্লাই কৰিব বিচাৰিছে বা ভোটাৰ আই ডি কাৰেকশ্যন কৰিব বিচাৰিছে, সিহঁতৰ চৰকাৰৰ ফালৰ পৰা নতুন ভোটাৰ আই ডি পৰ্টেল লঞ্চ কৰিছে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। মই আপোনালোকক কেনেকৈ এপ্লাই কৰে আপোনালোকক দেখাম। বলক আমি ভিডিঅ'লৈ আগবাঢ়ো। যদি ভিডিঅ'টো ভাল লাগিব লাইক এণ্ড ছাবস্ক্ৰাইব কৰিম। তো প্ৰথমতে আমি NVSP পৰ্টেলত লগ ইন কৰিম। তো আপোনালোকে চাব পাৰে এইটো আগৰ পুৰণা ডাছবৰ্ডখন হয়। তাতে ফৰ্ম ছাবমিশ্যন ফৰ আছাম এইকেইটা নতুন ছাৰ্ভিচ দিয়া হৈছে। তো আমি ইয়াতে voter.east.gov.in ক্লিক কৰিম। তো আপোনালোকে ইয়াতে চাব পাৰে এই এখন নতুন ডাছবৰ্ড হয়। আপোনালোকে গাইডলাইন চেম্বাৰ অফ ফলোয়িং ফেচিলিটিজ ইয়াতে আপোনালোকে দিয়া আছে। যদি আপুনি নতুন এপ্লাই কৰিব আছে, প্ৰথমতে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। ভেৰিফাই মোবাইল নম্বৰ ফৰ ৰেজিষ্ট্ৰেশ্যন, যিসকলে নতুন ভোটাৰ আই ডি এপ্লাই কৰিব আছে সিহঁতৰ মোবাইল নম্বৰ আৰু কেপচাৰ কোড দিব লাগিব। এফাইত OTP ক্লিক কৰিব। তাৰপিছত লগ ইনত ক্লিক কৰিব। ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্ড ইপিং নম্বৰ দিছিলে সেইটো আপুনি ইয়াতে বহাই দিব। এটা পাছপৰ্টটো বহাই দিব। ইয়াতে ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাই বুলি লগ ইন কৰিব। তো আপোনালোকে ইয়াতে চাব পাৰে আপোনাৰ লগ ইন কৰা হ'ল। ইয়াতে ফৰ্মত ক্লিক কৰিব। এনে ফৰ্মত ইয়াতে কি কি ছাৰ্ভিচ আছে আপোনালোকে এইটো ভালদৰে চাই ল'ব। তো ইয়াত প্ৰথমতে ফৰ্ম 6, যিসকলে নতুন ভোটাৰ এপ্লাই কৰিব তাৰ কাৰণে ফৰ্ম 6ত এপ্লাই কৰিব। আৰু যিসকলে আধাৰ লগত ভোটাৰ কাৰ্ড লিংক কৰিব সেইটো ফৰ্ম নম্বৰ 6B। আৰু যিসকলে কাৰেকশ্যন কৰিব বা ৰিপ্লেচমেণ্ট ভোটাৰ আই ডি কৰিব সেইটো গ'লে ফৰ্ম 3। ইয়াৰ পিছত ৰেজিষ্টাৰ নিউ ভোটাৰ ক্লিক কৰিব। আপোনালোকে চাব ইয়াতে মোৰ এটা ফৰ্মটো অ'পেন হৈছে। আগতকৈ এতিয়া বহুত সহজ হৈছে এপ্লাই কৰিবৰ কাৰণে। আপোনালোকে ইয়াতে চাব ইয়াতে দিয়া আছে পাৰ্চনেল ডিটেইলছ, ৰিলেটিভ ডিটেইলছ, কণ্টেক্ট ডিটেইলছ, আধাৰ ডিটেইলছ, আধাৰ কাৰ্ড ডিটেইলছ, জেণ্ডাৰ, ডেট অফ বাৰ্থ ডিটেইলছ, প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ এনেকৈ দিয়া আছে। তো আপোনালোকে ইয়াতে চাব পাৰে। তো প্ৰথমতে আমি ইয়াতে আসামত ক্লিক কৰিম। তাৰপিছত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিম। তাৰপিছত কণ্টেষ্টিটুৱেঞ্চিটো কোনটো হ'ব এইটো ছিলেক্ট কৰিব, আসাম বুলি। পিছত নেক্সট ক্লিক কৰিব। তো আপোনালোকে ইয়াতে চাব পাৰে ফাৰ্ষ্ট নেমটো ইয়াতে দিব লাগিব। এইফালে ছাৰ নামটো দিব লাগিব। পিছত ইয়াতে ফটোটো আপলোড কৰিব লাগিব। চবত ক্লিক কৰিব লাগিব। আপোনালোকে ৰিলেটিভৰ ইয়াতে যিকোনো দিব পাৰে, এনেকৈ ফাদাৰ, মাদাৰ। আমি ফাদাৰটোক অপশ্যনত ক্লিক কৰিম। ফাদাৰটো দিব লাগিব।
পিছত চেল্ফ মোবাইল নম্বৰ ইয়াতে দিব লাগিব পিছত এনেকৈ আপুনি এনেকৈ ফিল কৰিব লাগিব পিছত ই নম্বৰটো আধাৰ ডিটেইলছ ফিল কৰিব লাগিব যদি আধাৰ থাকে ইয়াতে আধাৰ নম্বৰটো ক্লিক কৰিব ইয়াতে আধাৰ নম্বৰটো দিব নেক্সট ক্লিক কৰিব পিছত জেণ্ডাৰটো ছিলেক্ট কৰিব মেল বা ফিমেল পিছত ইয়াতে এড্ৰেছ প্ৰুফত পিছত এড্ৰেছ ডেট অফ বাৰ্থত আপুনি নিজৰ ডেট অফ বাৰ্থটো দিব লাগিব আৰু ডকুমেণ্টছ কি দিব বিচাৰিছে আপুনি ইয়াতে দিব লাগিব যদি আপুনি আধাৰ কাৰ্ড দিব বিচাৰিছে বা আধাৰ কাৰ্ড দিব আৰু আপুনি ইয়াতে ডকুমেণ্টছটো আপলোড কৰি দিব লাগিব ইয়াৰ পিছত প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকে দিব লাগিব ডকুমেণ্টছ এড্ৰেছ প্ৰুফৰ ইয়াতে ডকুমেণ্টছ দিব লাগিব পিছত আনি কেটেগৰী ডিজেবিলিটি যদি ডিজেবিলিটি থাকে ডিজেবিলিটি দিব লাগিব পিছত ঘৰৰ কাৰোবাৰ যদি ইপিক নম্বৰ আছে ফেমিলি মেম্বাৰ্ছৰ ইয়াতে দিব লাগিব এই নম্বৰটো পিছত কেনেকুৱা ডিক্লেৰেশ্যনটো আপুনি কোনখন গাঁৱৰ হয় এইটো ইয়াতে দিব লাগিব ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব পিছত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব ঠিক আছে ইয়াতে প্লেচ দিব লাগিব ছাবমিটত ক্লিক কৰিব লগতে ইয়াতে কেপচাৰ কোডটো আপুনি ইয়াতে বহাই কেপচাৰ কোডটো ছাবমিট কৰিব ঠিক আছে কেপচাৰ কোড দিয়া হোৱাৰ পিছত আপুনি ছাবমিট কৰাৰ পিছত আপোনালোকে চাব পাৰে ইলেকশ্যন কমিশ্যনৰ পিনে ভোটাৰ ফৰ্ম ফৰ নিউ ভোটাৰ্ছ এনেকৈ সোমাই আহিব তেওঁলোকে সেইটো ডাউনলোড কৰি ৰাখি ল'ব ডাউনলোড কৰি ৰাখি ল'ব ইয়াতে এলকিক্স নম্বৰটো দিয়া আছে 19 নম্বৰ আপুনি ইয়াতে কপি কৰি পানে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি ইয়াতে পেষ্ট কৰিব লাগিব কপি কৰি পানে আপুনি ইয়াতে পেষ্ট কৰিব লাগিব ইয়াতে ছাবমিটত ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে চাব পাৰে আপোনাৰ ৰেফাৰেঞ্চ নম্বৰটো ছাকচেছ হৈছে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে আপোনালোকে চাব পাৰে তো আপুনি ইয়াতে ক্লিক কৰি ইয়াতে চাব পাৰে আপোনালোকে আমাৰ প্ৰচেছটো হৈ আছে তো এমাৰ ভিতৰত আপুনি ইয়াতে আপোনালোকে ইয়াতে পূৰা ষ্টেপ বাই ষ্টেপটো হ'ব তো আপুনি ইয়াতে ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু লগ বন্ধু বা ফেমিলিৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ